Hi guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টো মোৰ কাৰণে বহুত স্পেচিয়েল কাৰণ আজি প্ৰথমবাৰৰ কাৰণে মোৰ কিছুমান হেয়াৰ কেয়াৰ টিপছ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আপোনালোকেও যদি এনেকুৱা হেলদি আৰু লং হেয়াৰ বিচাৰে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ৱেইট চুলিৰ যত্ন লোৱাৰ আগতে নিজৰ শৰীৰৰ যত্ন লোৱাটো খুবেই প্ৰয়োজন নহয় জানো। সেয়ে ৰাতিপুৱাতে আজি মই চাহ নাখাওঁ বুলি ভাবি অপৰাজিতা ফুলেৰে এটা স্পেচিয়েল টি বনাই লৈ নিজেও খালোঁ আৰু মাকো দিলোঁ। এতিয়া আহোঁ মোৰ চুলিৰ কথাখিনিলৈ। মোৰ চুলিখিনি আচলতে নেচাৰেলি দীঘল হয়। কমেও 5 বছৰ ধৰি কলেজ এণ্ড ইউনিভাৰ্চিটি লাইফ জাৰ্ণি কৰোঁতে মই চুলিৰ যত্ন লোৱাটো একেবাৰে বাদেই দি দিছিলোঁ। ফলত হেয়াৰ ফল, ডেণ্ড্ৰফ এটচেট্ৰা বহুত প্ৰব্লেমে দেখা দিলে। এতিয়া অৱশ্যে লাহে লাহে প্ৰপাৰ কেয়াৰ কৰাৰ পিছত বহুখিনি ইম্প্ৰুভমেণ্ট দেখিবলৈ পাইছোঁ। সেয়েহে ভাবিলোঁ আজি নিজৰ চুলিৰ যত্ন লোৱাৰ লগতে আপোনালোককো জানিবলৈ দিওঁ যে মই চুলিত কেনেকুৱা কি লগাই চুলিৰ সমস্যা বা চুলিৰ আগফটা সমস্যা দূৰ কৰিছোঁ। এয়া দেখিছে প্ৰথমতে মই লেম ফুল বা জবা ফুল কেইটামান ছিঙি লৈছোঁ। তাতে হাতৰ মুঠিত আহিব পৰাকৈ চাউল কেইটামান আৰু মিঠি গুটি অলপ। এতিয়া এইখিনি ভালদৰে ধুই লৈছোঁ। ধুই লৈ চচপেন এটাত এনেদৰে সিজাই ল'ম। বাকী আপোনালোকৰ যদি ইমানখিনি কৰি থাকিবলৈ এলাহ বা আমনি লাগে তেন্তে মিক্সাৰ মেচিনত গুটিখিনি একেলগে মিলাই পিচি ল'ব। মই ইমানখিনি কষ্ট কৰি লগাইছোঁ কাৰণ মোৰ ঘৰত মিক্সাৰ নাই যদিও নকৰোঁ বুলি বহি থকা নাই আৰু বহি থকা নাই কাৰণেই আচলতে চুলিখিনিৰ বহুত ভাল ৰিজাল্টটো পাইছোঁ। গোটেইখিনি ভালদৰে উতলাই এনেদৰে বাচন এটাত অজৰাই লৈ অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হ'বলৈ দিয়া পৰকণত এনেদৰে এল'ভেৰা কেইডালমান লৈ গুচাই লৈছোঁ। এতিয়া ঠাণ্ডা হ'বলৈ দিয়া পানীখিনিৰ পৰা অলপ পানী বেলেগকৈ থৈ লৈছোঁ। এই পানীখিনি পেলাই নিদিওঁ। এতিয়া এই পেষ্টটোত এল'ভেৰা জেলখিনি মিহলাই ধুনীয়াকৈ চুলিত এপ্লাই কৰিম। এপ্লাই কৰাৰ পিছত কমেও আধা ঘণ্টা সময় ৰ'ব লাগিব। ৰোৱাৰ পিছত যেতিয়া চুলিখিনি ধুবলৈ হ'ব তেতিয়া এই এক্সট্ৰাকৈ থৈ দিয়া পানীখিনিৰ লগত যিকোনো শ্বেম্পু ব্যৱহাৰ কৰি আপোনালোকে যি শ্বেম্পুৱে ব্যৱহাৰ নকৰক কিয় সেই শ্বেম্পু একেলগে এই পানীখিনিত মিহলাই ধুই দিব। গুচাই থোৱা এল'ভেৰাৰ বাকলিখিনিকো মই পেলাই দিয়া নাই। সেইখিনি মই মুখত ব্যৱহাৰ কৰিছোঁ, মুখতো ব্যৱহাৰ কৰিছোঁ আৰু চুলিতো ব্যৱহাৰ কৰিছোঁ। চুলিখিনি ধোৱাৰ পিছত এয়া হৈছে মোৰ ফাইনেল লুক। দেখিছে চুলিখিনি কিমান ধুনীয়া ষ্ট্ৰেইট দেখিছে। মিছা কথা নকওঁ, মই আজিলৈকে কোনো ষ্ট্ৰেইট কৰিবৰ কাৰণে কোনো পাৰ্লাৰত যোৱা নাই, একো ব্যৱহাৰ কৰা নাই। নেচাৰেলি একদম জন্মগত ষ্ট্ৰেইট হয়। বাকী ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে আৰু চুলিৰ যত্ন লোৱাৰ ক্ষেত্ৰত অলপ হ'লেও যদি সহায়ক হৈছে তেন্তে এটা লাইক কৰি দিব, লগতে কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। এতিয়ালৈ বাই বাই।